Assalamu alaikum my YouTube family, my kitchen queen. আপোনালোকক পুনৰ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো দুপৰীয়াৰ পৰা আৰম্ভ কৰিছো আৰু এটো ৰাতিপুৱাৰ অলপ বৰষুণ দিছিলে, এটো মানে অলপ ভিডিঅ' কৰিছিলো। বহুত ভাল লাগি আছিল। বৰষুণ দিলে ভাল লাগে মানে গৰমৰ দিনটো সেই কাৰণে, কিন্তু ৰাস্তা ঘাট বিলাক অলপ বেয়া হয় কাৰণে ভাল নালাগে। মই এটা দুপৰীয়াৰ ৰন্ধাবঢ়াৰ আয়োজন কৰি আছো। ইয়াতে সবজি বিলাক কাটি লৈছো, পিয়াজ নহৰু সব মানে কাটি ধুই পখালি লৈছো। তে দালিখিনি অলপ তিয়াই থম। দুজন জনাবক মানে নিমন্ত্ৰণ কৰিছো, তেওঁলোকে দুপৰীয়া নামাজ পঢ়ি খাব আহিব। সেই কাৰণে অলপ সোনকালে মানে ৰন্ধাবঢ়াটো শেষ কৰিব লাগে। তে যি হওক মই এতিয়া ৰন্ধাবঢ়াখিনি কৰিম আৰু আপোনালোকৰ লগত মই কিছু কথা শেয়াৰ কৰিম। মোৰ নিজৰ বিষয়ে কম আৰু মহিলাসকলে কৰিব পৰা দুটা বিজনেছৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম আৰু এই বিজনেছ দুটা ময়ো কৰো। গতিকে আপোনালোকেও কৰিব পাৰিব, যিসকল মোৰ দৰে গৃহিণীবিলাক আছে, ঘৰতে থাকে। বাচ্চাবিলাক অলপ ডাঙৰ হৈছে, মানে অলপ আজৰি সময় পোৱা হৈছে, তেওঁলোকে খুব ধুনীয়াকৈ কৰিব পাৰিব আৰু নিজে দুই পইচা ইনকাম কৰিব পাৰিব। যেতিয়া নিজে দুই পইচা ইনকাম কৰিব, তেতিয়া সেই পইচাৰে যদি কিবা এটা মানে কিনে বা কোনোবা গিফট কৰে, তেতিয়া হলে সেই অনুভূতিটোৱে বেলেগৰ পইচাৰে হাজবেণ্ডে দিয়ে বা মাক বাপেকে দিয়ে, কোনোবাই দিলে সেই পইচাৰে কিবা বস্তু কিনাৰ পিছত যিটো অনুভূতি হয়, তাতকৈ নিজে ইনকাম কৰি কিনিব পৰা বস্তুটোৰ মানে অনুভূতিটোৱে বেলেগ হয়। গতিকে কৰিব লাগে, বহি থাকিব নালাগে, কাৰণ আজিকালি মানুহৰ কাম কিন্তু বহুত কমি গৈছে। আগতে মানুহে খৰি দি ৰন্ধা আছিলে, আজিকালি গেছত ৰন্ধা বঢ়া কৰে। লাইনৰ সুবিধা আছে, সব সুবিধা থকাৰ কাৰণে মানুহৰ কাম কিন্তু কমি গৈছে। গতিকে আজিকালি কিছুমান মহিলাবিলাকে আছে ঘৰতে ৰন্ধা বঢ়া কামখিনি কৰি বা ঘৰৰ কামখিনি কৰি বহুত আজৰি সময় পায়। এতিয়া তেওঁলোকে মোবাইল চাই থাকে। মোৰ মতে মোবাইল স্ক্ৰল কৰাতকৈ নিজে কিবা এটা কৰি দুই পইচা উপাৰ্জন কৰিলে সময়ৰো সৎ উপযোগী হয় আৰু সৎ ব্যৱহাৰ হয়, আৰু নিজেও দুই পইচা আৰ্ণ কৰিব পাৰিলে মনটোও ভাল লাগে, আত্মবিশ্বাসটো বাঢ়ি যায়। সেইকাৰণে ময়ো কৰোঁ, আপোনালোককো ছাজেশ্যন দিছোঁ কৰিবলৈ। এতিয়া বলক সেই বিজনেছ দুটাৰ বিষয়ে আলোচনা কৰোঁ। মই ইফালে ভাজিখিনি বহাই দিছোঁ আৰু ইফালে মাংসখিনি বহাই দিম। পিয়াজ নহৰুখিনি ভাজি তাৰপিছত মছলাখিনিও প্ৰথমে ভালকৈ সিজাই ল'ম, তাৰপিছত মাংসখিনি দিম। যি হওক, এতিয়া বিজনেছ দুটাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমটো হৈছে চিলাই কাম। এইটো এটা বহুত ট্ৰেডিশ্যনেল কাম হয় আৰু এইটো বহুত আগৰ পৰাই কৰি আহিছে, আজিলৈকে কৰিয়ে আছে আৰু ভৱিষ্যতেও এইটো কৰিব। গতিকে সেইটো হৈছে এটা বহুত মানে সুবিধাজনক, আৰু মানুহে কাপোৰ পিন্ধে, আজিকালি কাপোৰ মানুহে বেছি পিন্ধে আগত কৰি। মানুহে খোৱাটো অলপ কম খালেও পিন্ধাটো কিন্তু পিন্ধেই। তে যিসকলে মানে চিলাইটো শিকিছে, তেওঁলোকে ইউটিউবৰ পৰা চাই বিভিন্ন ডিজাইন কৰি যদি ব্লাউজ, ফ্ৰক এইবিলাক বনাব পাৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ কামটো ভালকৈ চলিব। ময়ো প্ৰথমে বেছিক চিলাইখিনি শিকিছিলোঁ মাৰ পৰা। এতিয়া ইউটিউবৰ পৰা চাই বহুত মানে ভাল চিলাই জনা হ'লোঁ। আৰু মই কিন্তু ক'তো শিকা নাই, নিজে ইউটিউবৰ পৰা। আৰু এই যে দুটা দেখিবলৈ পাইছে ব্লাউজ, এই দুটা মানে মোৰ অৰ্ডাৰত মই বনালোঁ। কটনৰ ব্লাউজ, কিন্তু এই দুটা ডিজাইন কৰি বনাবলৈ দিছে কাষ্টমাৰে। চাইছেনে কেনেকুৱা, কিমান ধুনীয়া ডিজাইন কৰি দিছোঁ। আৰু আজিকালি চবকে ডিজাইনে লাগে, গতিকে ডিজাইনটো জানিব লাগিব। আৰু অলপ মানে ইচ্ছা কৰিলে আপুনি ইউটিউবৰ পৰা ডিজাইনবিলাক চাই শিকিব পাৰিব। তেতিয়াহ'লে আপুনি ধুনীয়াকৈ কামটো কৰিব পাৰিব আৰু পইচাও আৰ্ণ কৰিব পাৰিব। আৰু ব্লাউজত কিন্তু ডিজাইনকৈ বনাব পাৰিলে বহুত লাভো হয়। আৰু এইটো হৈছে কটনৰ ব্লাউজ, বগা একদম, মানে গৰমত পিন্ধিবলৈ কিন্তু বহুত আৰাম কটনৰ। যিকোনো বিয়া পাৰ্টিত কিন্তু গৰমত মানে অলপ মোটা কাপোৰবিলাক পিন্ধিবলৈ কষ্ট হয়,
কিন্তু এনেকুৱাকৈ কটনৰ ব্লাউজ যদি বনাই লয় তেতিয়াহ'লে কিমান ধুনীয়াকৈ পিন্ধিব পাৰিব, আৰামো লাগিব। আৰু ফুল বনাই দিছোঁ আৰু মাজতে এটাকে মণি দিছোঁ। দেখাত কিন্তু বহুত ভাল লাগিছে, ইউনিক লাগিছে। আৰু দ্বিতীয়টো এইটো শাড়ীৰ কাৰণে বনোৱা হৈছে। এইটো কলা ৰঙৰ এটা ব্লাউজ। এইটো কটনৰ কাপোৰ হয়, কিন্তু দেখাত অলপ মানে দামী কাপোৰটো। আৰু ইয়াৰ টাচলটো অলপ বেলেগকৈ দিছোঁ। গতিকে এনেকুৱাকৈ যদি আপুনি ব্লাউজ বনাব পাৰে নিশ্চয় আপোনাৰ বিক্ৰী হ'ব বা আপোনাৰ পৰা অৰ্ডাৰ লৈ মানুহে কৰিবলৈ দিব। কিন্তু অলপ ফিনিচিংটো আহিব লাগিব, আৰু ফিনিচিংটো আহিব আপোনাৰ নিজৰ মানে চেষ্টাৰ প্ৰেক্টিচৰ ওপৰত নিৰ্ভৰ কৰিব ফিনিচিংটো। এই ব্লাউজটো শাড়ীৰ ব্লাউজ, মানে কাপোৰটো শাড়ীৰ নহয়, ব্লাউজৰ কাৰণে বনোৱা হৈছে। আৰু শাড়ীৰ ব্লাউজৰ পিছত যিটো পাৰি আছিল সেইটো ইয়াতে লগাই দিছোঁ। এইটো কাষ্টমাৰে মানে যেনেকৈ কৈছে আৰু সেনেকৈ দিছোঁ। আৰু পিছৰ ডিজাইনটো দেখিবলৈ পাইছে বহুত ইউনিক হয় আৰু বহুত ভাল লগা। কাষ্টমাৰৰ কিন্তু বহুত পচন্দ হৈছে, তেওঁ নিলে ইতিমধ্যে। আৰু ইয়াতে দেখিবলৈ পাইছে কিমান ধুনীয়া এটা ডিজাইন। আৰু এইবিলাক লেচৰ দোকানতে কিনিবলৈ পায়। আৰু পিছত এই যে ডিজাইনটো বনাইছোঁ দেখিবলৈ পাইছে, এনেকৈ কাপোৰবিলাক ভাজ ভাজ কৰি তাৰপিছত ডিজাইনটো বনাইছোঁ। এইবিলাক কিন্তু মই চব ইউটিউবৰ পৰাই শিকিছোঁ। যিকোনো মানে কোনোবা শিকে নহয়, অনুষ্ঠানত যায় মানে টেইলৰিঙৰ কাম শিকায়, তেনেকুৱা মাষ্টৰৰ পৰা শিকি। মই কিন্তু তেনেকৈ শিকা নাই, গতিকে চেষ্টা কৰিলে কিন্তু চব পৰা যায়। আৰু ইউটিউব আছে যিহেতু আজিকালি মানে ক'তো যাব লগা নাই। গতিকে আৰু এটা বিজনেছ হৈছে হেণ্ড পেইণ্টিঙৰ বিজনেছ। এইটো কিন্তু মই কৰোঁ। মই বহুতকেইটা ফ্ৰক, কুৰ্তি এইবিলাকৰ ওপৰত হেণ্ড পেইণ্ট কৰিছোঁ আৰু বিক্ৰীও কৰিছোঁ বহুত। আৰু এইটো বেডশ্বীটৰ ওপৰত কৰিছোঁ। এইটো মোৰ নিজৰ কাৰণে কৰিছোঁ, ঘৰৰ কাৰণে। দেখিবলৈ পাইছে বগা বেডশ্বীটৰ ওপৰত পাৰ্পল কালাৰৰ ফ্লাৱাৰ বনাইছোঁ, কিমান ধুনীয়া লাগিছে। ডিজাইনবিলাক কিন্তু মোৰ নিজৰে, মই নিজেই মানে ডিজাইনবিলাক কৰোঁ, ফুলবিলাক আঁকি লওঁ, কাৰোবাৰ পৰা কপি নকৰোঁ। আৰু বেডশ্বীটৰ অৰ্ডাৰ আছে মোৰ আৰু এটা, মই অলপ বনাই থৈছোঁ, সেইটো আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। গতিকে দেখিবলৈ পাইছে কিমান মানে ভাল লগা। এইবিলাক কিন্তু কামবিলাক বহুত ভাল লাগে কৰিবলৈ, নিজেও কৰিলে ভাল লাগে, ঘৰৰ কাৰণে কৰিলেও ভাল লাগে। আৰু ঘৰৰ লগতে নিজৰ ইনকামৰ কাৰণেও কৰিব পাৰে। আৰু এইবিলাক চবেই পচন্দ কৰে, বিক্ৰীও হয়। মোৰ যদি হয় আপোনালোকৰো হ'ব। এতিয়া কি কি ৰন্ধা বঢ়া কৰিলোঁ সেইটো আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া ভাত মই হটকেছত ভৰাই থৈছোঁ, চব ঠাণ্ডা হ'ব বুলি। আৰু ইয়াতে ৰুটি বনাইছোঁ ঘি লগাই। তাৰপিছত এইটো মটন, এইটো ঢাকি থৈছোঁ, পূৰা গৰম আছে। যিহেতু তেওঁলোকে নামাজ পঢ়ি আহি খাব, সেইকাৰণে ঠাণ্ডা হ'ব বুলি মই ঢাকি থৈছোঁ। আৰু ইয়াতে দালি, ইয়াতো ঘি দি বনাইছোঁ। আৰু এইটো ভাজি, আৰু ইয়াতে চেৱৈ বনাইছোঁ। বহুত ভাল হৈছে, খাই চবেই পচন্দ কৰিছে, প্ৰশংসা কৰিছে। আজিলৈ ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম।